Good morning friends. মই গৰিমাই মোৰ চেনেল গৌৰী সিম্পল লাইফলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। এইটো দেখিছেনে মোৰ মানি প্লান্ট মানে এইটো ৰুমত ৰাখিছো মই পানীত আৰু অকল এটা পাত আছিল মই থওঁতে আৰু এনেকে ঠাৰিডাল আছিল কিন্তু এতিয়া এই 4টা মান পাত ওলালে মনটো বহুত ভাল লাগিছে মানে হয় নে নহয় ভাবি আছিলো কিন্তু হৈছে বহুত ভাল লাগিছে মনটো সেইকাৰণে মই বিছনাৰ সন্মুখত ৰাখো আৰু এতিয়া মই ৰাতিপুৱাৰ কামখিনি কৰি লও মানে তাতে নেন্সিৰ উৎপাতটো চাকচোন একদম তাই খেলা বস্তুবিলাকটো পেলাইছে লগতে আৰু মোৰ পিছতো লাগি থাকে হাজবেণ্ড অফিচত গ'ল বাৰু তেওঁ আজি খিচাৰি খাম বুলি ক'লে তো খিচাৰি বনাই দিলো সেই খাই গ'ল আৰু এতিয়া মই মোৰ কাৰণে বনাম মেংগো চেক এইটো মানে মই ৰাতিপুৱা নাখাও আজি বৃহস্পতিবাৰ চাকি জ্বলাই খাম ভাত বা খিচিৰি এইটো এতিয়া মেংগো চেকটো বনাই আছো এইটো ৰেচিপি মই মোৰ চেনেলত দি থৈছো মই ডেসক্ৰিপচন বক্সত দি থম লিংকটো যদি কোনোবাই চাব পাৰে এইটো বহুত হেলদি হয় ঠিক আছে তেন্তে মই খাই লও নমু দিয়াচোন গুড গাৰ্ল দিয়া গা ধুই উঠিছে নহয় নমু দিয়া ইয়াতে নমু দিয়া গা পা ধুই চাকি বন্তি লগাই আহিলো আজি জমনি কথা এটা হৈছে মানে দিদিয়ে আহি পাই উঠিছে মোক যে চিনেমা কৰা আজি মইতো বুজি পোৱা নাই কি চিনেমা বোলো কিয় মোবাইলত চিনেমা দলাও আকৌ মানে দিদিয়ে ভিডিঅ' কৰাৰ কথা কৈছে দিদিয়ে ভাল পায় মানে নিজকে ভিডিঅ'ত দেখি পেলাই আৰু মোৰো ভাল লাগে কাৰণ মই দিনটো আগতে অকলে আছিলো আগতে কথা এটা পাতিবও মানুহ নাছিলে এতিয়া দিদি থকাত অকমান ভাল হৈছে আৰু দিদিয়ে অকমান জমাই থাকে তো সেইকাৰণে ভাল লাগে আজি আচলতে বহুত বৰষুণ দি আছে ইয়াতে কালিৰ পৰা তো বতৰটো নাজানো কাৰণ খিৰিকী খুলি থৈছো পোহৰটো নাজানো কেনেকে পৰিছে মানে ৰ'দ দিলে বহুত ধুনীয়া পোহৰ হয় ৰুমত কিন্তু বৰষুণ দি থাকাই হয়তো পোহৰটো নাজানো এনেইতো মই ভালেই দেখিছো বাৰু চাওক দিদি এনেকে আছে আৰু তাই একদম দিদিৰ ওচৰত যায় এতিয়া মই জলকীয়াৰ কাৰণে ভয় লাগিছে তাইক যাব দিব তথাপি দিদি কি কৈছিলে ফোনটোৰ কথা কওকচোন মোক পইচাটো ভৰালো নহয় বাকী তাৰপিছত আকৌ হেৰি অফিচৰ পৰা এক ডাবা 2 ডাবা 3 ডাবা 7 ডাবা আৰে পকৰ কালি লৈ যাবি অফিচৰ পৰা যে ফোন আহে যে সিহঁতে এনেকে কয় মই বুজিয়ে পোৱা নাছিলো কি হ'ল দিছে 1 ডাবা 2 ডাবা আৰু কিবা কিবি কৈছে দিদিয়ে কৈ আছিলে কাস্টমাৰ কেয়াৰৰ কথা মানে ফোনটো কিবা প্ৰবলেম হৈছে দিদিৰ তো কাস্টমাৰ কেয়াৰক ফোন কৰিলে কি কয় সেইটো মোক কৈ আছিলে আৰু কথাখিনি মোৰ শুনি ভাল লাগি আপোনালোককো শুনাই দিলো তো এতিয়া দিদিয়ে যোগাৰ কৰি দি আছে মোক আৰু এই যে জলকীয়াখিনি মানে দিদিয়ে কাটিলে এইখিনি মই চাটনি এটা বনাম গধূলি স্পেচিয়েল এটা বনাম কিবা তো সেইটো দেখাম চাই থাকিব তেতিয়ালে এতিয়া মই খিচাৰীৰ লগত খাব পৰা এটা চাটনি যোগাৰ কৰি আছো ইয়াতে মই আদা নহৰু চব কৰিছো আৰু এনেকে মচুৰ দালি পুদিনা মাছন্দৰী আৰু চব কৰা আদা নহৰু আৰু পকা জলকীয়া দি দিছো আৰু লগতে নিমখ আৰু কেঁচা মিঠাতেল অলপ ঠিক আছে তেন্তে আমি মানে দুপৰীয়াৰ সাজ খাই লওঁ এতিয়া এয়া খিচিৰিৰ ওপৰত আচাৰৰ তেল অকমান দি দিছো মই আৰু আচাৰ আৰু চাটনি এনেকেই ভাত পানী খাই মানে ৰেষ্ট ললো অকমান আৰু এতিয়া মই এটা চাটনি বনাম মানে শুকান জলকীয়া অকমান পানীত তিয়াই ৰাখিছিলো অকমান টাইম আগতে মই তিয়াই থৈছিলো
সেইখিনি মিক্সিত পেষ্ট কৰিলোঁ, পেষ্ট কৰি তেলত দি দিছোঁ। আৰু এতিয়া নিমখ দিম, নিমখ তাৰপিছত ব্লেক পেপাৰ পাউডাৰ আৰু চয়া চচ 2 চামুচমান দিম আৰু এই চপ কৰি থোৱা আদা নহৰু আৰু টমেটো চচটো বেছিকৈ দিছোঁ মই। আৰু 1 চিকুটমান চেনি দিছোঁ আৰু দিম অলপ ভিনেগাৰ। এইখিনি কৰি মই বইল আহিব দি দিম। পানী দিলোঁ, পানী দি বইল আহিব দিছোঁ। ইয়াৰ পৰা এতিয়া তেল ওলাব। এয়া শুকাই তেল ওলাইছে। এতিয়া চাওক, নেন্সিয়ে একদম দেউতাকৰ মানে বাইকৰ আৱাজটো শুনি ৰুমত থাকিব দিয়া নাই আমাক। তাই ওলাই আহে আৰু এয়া আহি পাইছে। তাই একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। এতিয়া আৰু আমাক পাত্তা নিদিয়ে, তাইৰ একদম ফ্ৰেণ্ড আহি গৈছে। এতিয়া মই আকৌ কিটচেনত আহি গ'লোঁ আৰু এইটো চাওক, চাটনিটো এনেকুৱা হৈ গৈছিলে। আৰু এইটো বেচন লৈছোঁ, বেচনটো ৰেড চিলি পাউডাৰ দিছোঁ, হালধি গুড়ি দিছোঁ, নিমখ দিছোঁ, ব্লেক পেপাৰ পাউডাৰ দিছোঁ আৰু এইটো এনেকুৱা গুলি লৈছোঁ মই। এনেকৈ গোটা হ'ব লাগিব অকণমান ঘোলটো। আৰু এনেকৈ পনীৰৰ মাজত মই চাটনিটো দি মানে অলপ পনীৰ এনেকৈ ফালি লৈ মাজত দি পেলাই এনেকুৱা কৰি লৈছোঁ। হৈ গ'ল। বেছি পনীৰ নাছিলে, অকণমান আছিলে, তো চাহৰ কাৰণে বনাওঁ। আৰু এনেকৈ বেচনত লগাই এনেকৈ দি দিছোঁ মই। এইটো অকণমান ভজা হ'লে মানে কটা চামুচ এখনৰে মই এনেকৈ দি দিছোঁ, কাৰণ ফাটি যাব পাৰে, কিন্তু লাহেকৈ কটা চামুচেৰে দি দিছিলোঁ। হৈ গ'ল এইটো। এতিয়া আমি চাহ খাই লওঁ। চাহৰ লগত অকণমান ভুজিয়া লৈ লৈছোঁ আৰু এইটো এনেকৈ চচ আৰু দুপৰীয়া বনোৱা চাটনিটোৰে মানে পুদিনাৰ চাটনিটোৰে লৈ লৈছোঁ। ঠিক আছে তেন্তে আমি চাহটো খাই লওঁ। হাজবেণ্ডো ফ্ৰেছ হৈ আহিছে, মানে অফিচৰ পৰা আহি আজিকালি ভালকৈ ফ্ৰেছ হ'ব লাগে। তো নেন্সিৰ কাৰণে ভয় লাগে, মানে কৰোণাৰ চিটুৱেশ্যনৰ কাৰণে। তো এতিয়া তাইক ফ্ৰেছ হৈ আহিয়ে চুইছে আৰু। ঠিক আছে তেন্তে আমি খাই লওঁ। চাহ খাই উঠি অলপ টিভি চালোঁ। এতিয়া খাম আম আৰু দিদি মই নেন্সিয়ে খাম আম। হাজবেণ্ডক মেংগ' চেক বনাই দিলোঁ। চাহ তাহ খালোঁ। এতিয়া পনীৰ ৰেচিপিটো বহুত ভাল হৈছিলে, মানে হাজবেণ্ডে ক'ব বাৰু কেনে হৈছিলে কৈ দিয়ক। থেংক ইউ। তাৰপিছত এতিয়া ৰাতিৰ কাৰণে বিশেষ নাই, কাৰণ বৃহস্পতিবাৰ আজি, আৰু দালি আৰু কিবা ভাজি এখন বনাই থৈ দিম। তো সেইটো আৰু ভিডিঅ' নকৰোঁ। ঠিক আছে তেন্তে, যদি আপোনালোকে ভিডিঅ'টো চালে আৰু ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে কোনোবাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল বাটনটো হিট কৰি থৈ দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক নটিফিকেশ্যনছ পাই থাকে। এতিয়া মোৰ হাঁহি উঠি আছে আচল কথা, দিদিয়ে সন্মুখত কিবা কৈ আছে মোক। তো দিদি নিজে কৈ দিয়ক, দিদি কৈ বিৰাট ভাল পায়, কৈ দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰি দিয়ক। কৰি দিয়ক। কওক, আপুনি ক'ব জনা নাই, কওক। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে, আপোনালোকে ভিডিঅ' যদি ভাল পালে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰি হৈ যাব। আৰু কৈছে কি হৈ যাব। আজি তেতিয়াহ'লে চিনেমাখন বন্ধ কৰোঁ। চিনেমাটো ভাল লাগিছে আজি। চিনেমাখন বন্ধ কৰোঁ তেতিয়াহ'লে। বন্ধ কৰি দিয়ক। তাই দিদি অকণমান জমাই থাকে বাৰু। মই নেন্সিকো খুৱাই ল'লোঁ বাৰু। তাইক এতিয়া চুজি দিলোঁ। সেয়াই, এতিয়া ভাত খাই আৰু লাহেকৈ শুই যাম। তেতিয়াহ'লে এইটো গুড নাইট দিয়া, গুড নাইট কৈ দিয়া, গুড নাইট, বাই বাই, টাটা 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 দিয়া। ইয়াতে
ইয়াতে ইয়াতে টা 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 তাই দুইটা হাতেৰে দি দিয়ে ঠিক আছে বাই বাই ঠিক আছে তেন্তে আজিলৈ আহিছো গুড নাইট টেক কেয়াৰ এণ্ড বাই বাই